আপোনালোকক স্বাগতম জনাইছো গুড মৰ্নিং এতিয়া ৰাতিপুৱা 9টা বাজিছে আমিও তিনিওজনে এফাহা আমি তিনিওজনে যাবলৈ ওলাইছো গোলাঘাট কমাৰবন্ধা বাইদেউহঁতৰ ঘৰলৈ ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিছিলে ভাগিনজনী আমি যেহেতু খবৰ ল'বলৈ যোৱা এইফালে আহা তো আমি বহুত দেৰিকৈ ওলাইছো খবৰ ল'বৰ কাৰণে লগতে পাৰ্টিটো খাই আহিম আজি ৰাতিটোৰ কাৰণে ওলাইছো কাইলৈ আহি যাম তো আপোনালোকক কি হয় ৰাস্তাত সকলোবোৰ দেখাই যাম তো এতিয়া আমি আহি আছো ওলাই এইটোৱে ভাল লাগিছে আজি বতৰটো খুবেই ভাল অলপ অলপ গৰম উঠিছে কিন্তু ৰ'দটো দিয়া নাই বৰষুণো দিয়া নাই বাৰু আমি বেয়া পালোহি এতিয়া জাজি এফালে আমগুৰি ফালে ৰাস্তাটো সোমাই আহিছো খুবেই ধুনীয়া ৰাস্তাটো সেউজীয়া পৰিৱেশ দুইফালে সেউজীয়া সেউজীয়া গছ বতৰটো যেহেতু ভাল কৰিছে সেইকাৰণে আহি ভাল লাগিছে সো গৈ আছো চাই থাকিব ৰাস্তাত কি পাওঁ আপোনালোকক চব দেখুৱাই যাম আৰু বেটি এফালে শুই গ'ল সোনকালে উঠিলে ৰাতিপুৱা কৃষ্ণ চোৱা আৰু নেক্সট বা কি এজবা কি বিলাকে শুনাৰো জানা নেকি বিলাকে শুনাৰো পিংক কালাৰ ফুলৰ সিজন আমি এতিয়া আমগুৰি পাৰ হৈ আহিলো বতৰটো খুবেই বেয়া কৰি আছে আমাৰ শিৱসাগৰ ফালে আকৌ বৰষুণ দিয়া নাই তাত একদম ডাৱৰ কোলা মোলা কৰিছে বৰষুণ দিব আৰু এতিয়া আমি শৰ্টকাট ৰাস্তাই আহিছো টাউন হৈ যোৱা নাই যোৰহাট টাউন হৈ আমি আহিছো জাজি আমগুৰি তাৰ পাছত মৰিয়নি হৈ তিতাবৰ হৈ তাৰপিছতে পামগে কমাৰবন্ধা এইয়া বৰষুণ পৰি গ'ল দেই একদম কোলা মোলা কৰি বিৰাটেই ভাল লাগিছে একদম ঠাণ্ডা ঠাণ্ডা লাগিছে ভালে হ'ল বৰষুণ দিলে গৰমখনত চব একদম কোলা মোলা কৰিছে ডাঙৰ বৰষুণ দিব আৰু এইফালেও চাগে বৰষুণ দি আছে এৰকম আমি কি পালো জানো তাতে আমগুৰি ফালে সোমাই আহিলো আৰু মৰিয়নি পাম আৰু মানে এতিয়া সময় 11টা আমি আহি পালো চাওক জীৱন অভয়াৰণ্য ইয়াতে কি হ'ল এখন গাড়ী বেয়া হ'ল নেকি মানুহবিলাক কাম কৰা মানুহ নাগা মানুহ সিহঁতৰ বাথৰুম এইটো সিহঁতৰ বাথৰুম ইউজ কৰিছে তেওঁলোকে ডিমাপুৰ গৈ আছে চাগে নাগা ৰাইজসকল এইয়া চাওক জীৱন অভয়াৰণ্য ফুলুঙাপাৰ জীৱন বন্যপ্ৰাণী অভয়াৰণ্য 7টা প্ৰজাতিৰ বান্দৰ পোৱা অভয়াৰণ্যখনেই হৈছে জীৱন অভয়াৰণ্য 11টা বাজিলে আমাৰ বেটিজনী শুয়ে আছে উঠাই নাই আমাৰ এতিয়া লাগিছে ভোক এতিয়া ভাবিছো কিবা এটা খাওঁ তিতাবৰতে আমি ৰখিম মৰিয়নি পাৰ হৈ আহিলো এতিয়া তিতাবৰ পামগে অলপমান ৰৈছো বিৰাট ভৰি চৰি বিষাই গৈছেগে 2 ঘণ্টা হৈ গ'ল আহি থকা ভাগৰো লাগিছে অকণমান ৰৈ বুলি ভাবিলো অকণমান ৰৈ লওঁ তাৰপিছত তিতাবৰত ৰমগে একেবাৰে কিবা এটা খামগে বহুত ভোক লাগিছে টোপনি ধৰিছে ৰুমত একো নোখোৱা অকণমান পাস্তা খাইছিলোঁ বেটিৰ কাৰণে বনাইছিলোঁ তাৰে অকণমান খালোঁ এতিয়া বহুত ভোক লাগিছে আইচক্ৰীম খাব মন গৈছে গৰমটো চাই এটা আইচক্ৰীম ওলা নাই আকৌ এফালে দেই কিন্তু বতৰটো বেয়া কাৰণে চাগে অহা নাই আৰু বৰষুণ দিয়া নিচিনা হৈছিলে আৰু বৰষুণ দিছিলেও বাৰু মাজতে সেইকাৰণে চাগে বৰফ লাগি তাত ঘৰত শুই আছে তিতাবৰ পালোহি পাই আমাৰ ফেভৰেট হোটেলখনত সোমাই আমি দুইজনে পাৰ্থা খাই লৈছোঁ বেটিজনে নাখায় বহুতেই জ্বলা এয়া হোটেলৰ পৰা ওলালো পাৰ্থা খালোঁ আৰু এয়া লগতে লৈছোঁ আইচক্ৰীম চব্জিখিনি বিৰাট জ্বলা আছিলে পেটটো পুৰি গ'লগৈ সেইবাবে দুইজনীয়ে লৈছোঁ 2টা আইচক্ৰীম মই শুনজনীয়ে হাৰ পাই গ'ল খাব সময়ত তাইও খাইছে আইচক্ৰীম বতৰটো ৰ'দ নাই যদিও তিতাবৰ ট্ৰেন্স পালোহি ৰ'দ নাই যদিও বিৰাট গৰম সেইকাৰণে ভাবিলে এটা আইচক্ৰীম খাই লওঁ দেই এয়া বাইদেউ ঘৰ পালোহি ভাত পানী খাই অলপ শুলো এতিয়া সময় হ'ল সন্ধিয়া তো অকণমান ৰুমতে বহি আছোঁ এতিয়া বাইদেৱে বনাবলৈ লৈছে ভাত ৰিজাল্টৰ খানা বুলি আমাক এটা ডাঙৰ ডাকুৱা কুকুৰা খুৱাইছে ভিনদৈ মই আদা নহৰু কাটি সহায় কৰি দিছোঁ আলু কাটি দিছোঁ এয়া এফালে পাৰ হৈ গ'ল যে বাইদেউৰ শাহুমা ওলাব নিবিচাৰে তেওঁ মই কাৰণে ওলোৱা নাই যেটো সবেই মানে কমফৰ্টেবল নাপায় কেমেৰা আগত ওলোৱাটো মই ভাবিলোঁ অকণমান ক্লিপ এটা ধৰি ৰাখোঁ গুড মৰ্নিং কালি আৰু ভিডিঅ' কৰা নহ'ল খাই বৈ শুই থাকিলোঁ বহুত ভাগৰ লাগিলে টোপনি ধৰিলে আৰু এতিয়া বেটিয়ে উমলিছে ৰাতিপুৱা বাৰান্দাত দেউতাকে চাহ খাই আছে বাহিৰত বহি বহি আমিও বৰষুণৰ বতৰৰ আমেজ লৈছোঁ ৰাতিপুৱা বৰষুণ দিছে বিৰাট ভাল লাগিছে আৰু বতাহ মাৰিছে খুব বেছি বতাহ আৰু আমাৰ বাইদেউহঁতৰ ইয়াত
চাচি গছ ঢেৰ চাচি গছ বাগানৰ মাজে মাজেও চাচি গছ সেইকাৰণে বতাহটো চাগে বহুত বেছি মাৰিছে তো ভাল লাগিছে হাৱাটো লৈ সেইকাৰণে আমি তিনিওজনে বাৰান্দাত বহি আছোঁ এয়া চাওকচোন কেনেকুৱা বতাহ মাৰিছে বতাহৰ শব্দ বিৰাট ভাল লাগিছে এয়া এতিয়া পাছবেলা হ'ল আমি শিৱসাগৰ নগ'লোঁ আজি থাকি দিলোঁ কাইলৈ ৰাতিপুৱাই যাম এয়া ওচৰৰে খুৰীহঁতৰ ঘৰলৈ আহিছোঁ বোৱাৰীগৰাকীয়ে দিছে আমাক চাহ আমাৰ ইহঁতি লগ পাই পিনে গোটেইকেইটাই খেলিছে এয়া হৈছে খুৰী আৰু এয়া কাষতে থকা আৰু এজন দদাই খুৰীৰ ঘৰলৈ আহিলোঁ ভিউটো আপোনালোকক দেখুৱালোঁ এই দুই ঘৰ ওচৰা-ওচৰিকৈ আমাৰ বাইদেউহঁতৰ দদাই খুৰীয়েকৰ ঘৰ ফুৰি মেলি আহিলোঁ সন্ধিয়া হৈ গ'ল এয়া বাইদেউহঁতৰ ঘৰ এয়া গোঁসাই ঘৰ অলপমান আপোনালোকৰ পৰিৱেশটো দেখাই দিওঁ যিহেতু ৰাতি হৈ গ'ল দেখা নাই ভালকৈ বৰষুণ দিছে তিতি তিতি আহিছোঁ হেল্ল' এভৰিৱান এতিয়া সন্ধিয়াৰ 5:30 বাইদেউৰ ঘৰৰ পৰা ৰাতিপুৱা আহিলোঁ 7:45 আপোনালোকক একো আপডেট নিদিলোঁ ৰাতিপুৱা সোনকালে খুব বৰষুণ গোটেই ৰাস্তাটো বৰষুণ তাৰপাছতে কি হ'ল মই অকণমান গাড়ীতে বহি মানে মোৰ নিজৰ মূৰ্খামি এইজনী আমাৰ সন্ধিয়ালৈ উঠিছে দেই এতিয়া শুই উঠিছে মূৰ্খামি মানে কি হেৰি কৰিলোঁ মোবাইল চালোঁ চিৰিয়েল চালোঁ চাই লৈ তাৰপিছত আৰু গাড়ীত মোৰ ঘূৰালে গোটেই ৰাস্তাটো গাটো বেয়া লাগিলে সেইটো কাৰণে মই একো ভিডিঅ' নকৰিলোঁ তো আহি পালোঁ আমি 10:45 সম্পূৰ্ণ 3 ঘণ্টা লাগিছে গোলাঘাটৰ পৰা আহোঁতে তো 3 ঘণ্টাত আমি আহি পালোঁ আহি পাই একো কৰা নাই অকল ৰুমটো ঝাৰু দিলোঁ তাৰপিছত একো কৰা নাই আম খালোঁ খাই বাইদেউৰ ঘৰৰ পৰা আম লৈ আহিছিলোঁ ঘৰৰ আম বহুত ভাল বহুত ধুনীয়া দেই মিঠা একদম তাৰপিছতে ৰৈ থকা নাই আৰু তাৰপৰা শুই দিলোঁ দুইজনীয়ে শুলোঁ তাৰপৰা আমাৰ হেৰি গ'ল ডিউটিলৈ আমি দুইজনী শুলোঁ শুই এই মাত্ৰ উঠিছোঁ দুইজনী এতিয়া সময় 5:30 এতিয়া উঠি মানে বহুত ভোক লাগিছে যিহেতু কাৰণ বাইদেউ ঘৰত ৰাতিপুৱাই মই খাইছিলোঁ পুৰি ৰাতিপুৱাই পুৰি খোৱা আৰু একো খোৱা নাই তো ক'ত থলাম ন তাৰপিছত আমাৰ বাপেক জীয়েকে খালে ভাত তো এতিয়া আমি বনাবলৈ লৈছোঁ এইটো পাস্তা বেটিয়ে বোলে খাই ভোক লাগিছে ভাবিলোঁ বনাওঁ লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ মানে কি আৰু দিনটো ভিডিঅ' নাই কৰা দিনটো নহয় আচলতে বাইদেউ ঘৰত থাকোঁতেও ইমান তেনেকৈ ভিডিঅ' কৰা নাই কাৰণ কেলৈ বাইদেউহঁতৰ মানুহখিনি এনেই ইমান ভিডিঅ'ত ওলাব বেয়া পায় আৰু চবেই ভাল নাপায় নহয় আৰু কেমেৰাটো ওলোৱাটো সেইটো কাৰণে মই তেনেকৈ ভিডিঅ' কৰা নাই এনেই অলপ ক্লিপ ধৰি ৰাখিছোঁ আপোনালোকক দেখুৱাম এতিয়া মই বনাই লওঁ পাস্তাটো আপোনালোকক দেখাই থাকিম আকৌ দুইজনী এতিয়া কি কৰোঁ কি নকৰোঁ ৰুমৰ অৱস্থাটো এবাৰ চাব নেকি আহি পাই একো কাম কৰা নাই আহি এয়া বস্তু এনেকৈ থৈ দিছোঁ বাইদেউৰ ঘৰৰ পৰা বেবী আনিছোঁ আৰু এয়া বেটিয়ে উমলি চব পকাত এনেকৈ পেলাই থৈছে দুইজনীয়ে শুলোঁ চাওঁ বাইদেউৰ ঘৰৰ পৰা আমি আনিছোঁ এইটো কি জাতিলাও ঘৰতে লাগিছে জাতিলাও এইবোৰ নহয় এয়া বি জলকীয়া আৰু কণ জলকীয়া এক ছেকেণ্ড দেখাই চাব এচা ঘৰতে লাগিছে বাইদেউহঁতৰ ঘৰ বি জলকীয়া কণ জলকীয়া আৰু বগী জলকীয়া পৰুৱা হৈ গ'ল গোটেই কেলৈ হ'ল মই এতিয়াহে ভাবিছোঁ কথাটো পৰুৱা বোলো কেলৈ হ'ল পৰুৱা এইজনী লিপষ্টিক লগাই হৈছে পৰুৱা হ'ল মানে বাইদেৱে একদম হেৰি দিছে যে জ্বলা দিছে আৰু টেঙা দিছে এইখিনি টেঙা মৰা এইকেইডাল শুকাই গৈছে পলিথিনত বান্ধি থৈ থাকিলে নুখুলিলোঁ আহি পিনে এতিয়াহে চাইছোঁ কিনো দিছে গোটেই চেনি ভৰাই দিছে পলিথিনকেইটাত চেনি হেৰি টেঙা হ'ব বুলি সম্পৰ্ক টেঙা হয় বুলি কয় টেঙা আনিলে এইটো কি জলফাই এইটো জলফাই আচাৰ এয়া বাইদেউৰ ভাগৰ শাহুৱেক মায়ে মানে ভৰাই দিছে এইখিনি অকল কণ জলকীয়া তেলত দি বোলা তেন্তে বোলা তাৰপিছত এইখিনি হৈছে ওলকচু আচাৰ এইখিনিও বাইদেউৰ শাহুমাই বনোৱা আয়ো চেনিখিনি চাওকচোন এগাল চেনি দি পঠাইছে বাইদেৱে কিজান টেঙা হ'ব সম্বন্ধ পূৰা মিঠা কৰি পঠিয়াইছে বাইদেৱে থৈছে অকল জলকীয়াটো বাকী এইকেইটা আচাৰ বোলে মায়ে বনোৱা জলফাইটো বাইদেৱে বনোৱা ওলকচু আৰু এইটো আমৰ আচাৰটো মায়ে বনোৱা এইটো আম হয় ইয়াতে জ্বলা কম আছে আমি আকৌ জ্বলা দি দিম জলকীয়া এয়া লৈ আহিছোঁ এইখিনি কাটি ভৰাই দিম বোলা মই আপোনালোকক দেখাইছোঁ এয়া আম লগৰজনী ঘৰৰ পৰা আম এইখিনি আনি পিনে দি থৈ গৈছিলোঁ যে আমি দুদিন নাই মই ভাবিছোঁ ভেঁকুৰি যাব ভেঁকুৰা নাই যিহেতু ভাল কথা কাইলৈ ৰ'দিলে হ'ল ৰ'দ দিম আৰু এইকেইটা ভোট জলকীয়া এটা শুকান সৰু জলকীয়া এটা আম ভৰাই থোৱা আছে আমাৰ শুনজনী এতিয়া চোৱাই পাল যাওঁ বাথৰুম লাগিছে চলো
এক বাথৰুমটো কৰি লওঁ তাৰ পাছতহে পাস্তা বনাম তাৰ পাছত খাই আমি কিতাপ পঢ়িব লাগিব হয় নাই এয়া পাস্তা কিডোখৰ প্ৰথমে বইল কৰি লৈছো অকণমান পানী তাৰ পাছতে পিয়াজ অকণমান দি বনাই দিম যিহেতু আৰু একো সবজি টবজি নাই কোৱানি থোৱা নাই যেহেতু আমি দুদিন নাই বেয়া হৈ যাব বুলি অকল পিয়াজ দি পিনে ডিমো নাই আনি থোৱা অকল পিয়াজ দিয়ে বনাই দিম এয়া বহুত ভোক লাগিছে ৰবলৈ ধৈৰ্য নাই বিস্কুট দুখনমান খাই লওঁ এইবিলাক আহি পিনে খুলি এনেকৈ থলো ডাইনিঙৰ অৱস্থা নাই সকলোবোৰ লাহে লাহে এতিয়া কামবোৰ কৰিম উঠিছো শুই গাটো বহুতখিনি ভাল লাগিছে এয়া পিয়াজ সৰু সৰুকৈ কাটি দিছো ইয়াতে সবজি থাকিলে দিব পাৰি কিবা শাক পাচলি নহয় বাৰু শাক বিন গাজৰ এনেকুৱা কিবা যদি আছে তো আমাৰ যেহেতু এতিয়া অনা নাই দুদিন নাছিলো কাৰণে একো আনি থোৱা নাই তেনেকৈ অকল পিয়াজ দিয়ে দি দিছো বেলেগ একো নিদো নিমখ দিলো এতিয়া এইটো সানৰাইজৰ পাস্তা মছলা অলপমান দি দিম টেষ্টৰ কাৰণে হ'ব বেলেগ মছলা দিও কলো দিব পাৰি যেনে কালাৰ কাৰণে ৰেড চিলি হওক মিট মছলা ধুনীয়া ধুনীয়া গোন্ধাবৰ কাৰণে জিৰা এনেকৈ দিব পাৰি কিন্তু বেটি কাৰণে বনাইছো তাই এইবিলাক ইমান মছলা নিদিওঁ হৈ গ'ল বইল কৰা পাস্তাখিনি দিয়ে ইয়াতে দি দিলোঁ এতিয়া অকণমান সময় ইয়াতে ভাজি ল'ম গেছটো কমাই তাৰপিছত আমাৰ পাস্তা খাবলৈ হৈ যাব আৰু এয়া পাস্তা ৰেডি হৈ গ'ল দি আমি এতিয়া খাই লওঁ হেল্ল' গাইজ সময় এতিয়া 9:30 পুৰা বৰষুণ দিছে ভাবিলো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভাত পানী খালো বলো বনালো এইবিলাক দেখুৱাবলৈ নহ'ল খুবেই বৰষুণ দিছে আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'তে আকৌ পুনৰবাৰ লগ পাম বাই বাই গুড নাইট